Justice! 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 We want justice! 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 No justice, no rest! No rest! No rest! No justice, no rest! No rest! No rest! No justice, no rest! No rest! No rest! Legal demand! Legal demand! Legal demand! Legal demand! Legal demand! Legal demand! Justice! Justice! No rest! No rest! No rest! No rest! সহযোগত যোৱা যি বিধানসভাত যি আমাৰ শীতকালীন অধিৱেশন আছিলে, শীতকালীন অধিৱেশনত আমাৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে যি মন্ত্ৰীগোটৰ যি প্ৰতিবেদন, এই প্ৰতিবেদন যোৱাকালি দাখিল কৰিছে। এই প্ৰতিবেদনৰ ওপৰত আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলৰ আচলতে আমি শংকা আছে, ভয় আছে। আমাৰ এই ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয়, তেতিয়াহ'লে আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলৰ বহুতখিনি ক্ষতি হ'ব। আমাৰ যিখিনি সুবিধা, বৰ্তমান যি ল'ৰা ছোৱালীসকলক পঢ়াৰ সুবিধা হওক বা আমাৰ ৰাজনৈতিক যিখিনি অধিকাৰ আছিল, আমাৰ এই অধিকাৰখিনি খৰ্ব হ'ব বুলি আমি ভাবিছোঁ। গতিকে এই প্ৰতিবেদনখনত কোনো তেনেধৰণৰ উল্লেখ নাই যে আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ধৰণৰ ক্ষতি নহ'ব বুলি। তেওঁলোকে ট্ৰাইবেলক তিনিটা ভাগত বিভক্ত কৰিছে। এছ টি হিলছ, এছ টি প্লেইনছ আৰু এছ টি ভেলী বুলি তেওঁলোকে উল্লেখ কৰিছে। ভাৰতীয় সংবিধানখনত এনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা নাই। এছ টি বুলি আছে ভাৰতীয় সংবিধানখনত। গতিকে আমাৰ শংকা আছে। এই শংকাটোক আমি অসম চৰকাৰ যেতিয়ালৈকে দূৰ নকৰে, তেতিয়ালৈকে আমি এই প্ৰতিবেদনখনক কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে এই প্ৰতিবেদনখন আমি সেইটোৰ কাৰণে আজি এই প্ৰতিবাদৰ জৰিয়তে আমি জনাই দিয়াৰ কাৰণে ব্যৱস্থা লৈছোঁ। গতিকে এই প্ৰতিবেদনখন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। চিচিটোৰ লগত আলাপ আলোচনা কৰি যদি তেওঁলোকে এই প্ৰতিবেদন প্ৰস্তুত কৰিলেহেঁতেন, তেতিয়া নিশ্চয় আমি কিছু সন্তুষ্টি লাভ কৰিলেহেঁতেন। কিন্তু চিচিটোৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নকৰাকৈ তেওঁলোকে এই প্ৰতিবেদনটো প্ৰস্তুত কৰি বিধানসভাত তেওঁলোকে দাখিল কৰিছে। গতিকে এই প্ৰতিবেদনখনৰ ওপৰত আমাৰ শংকা আছে। তেওঁ কৈছে যে জনগোষ্ঠীক যদি এছ টি দিয়া হয়, তেতিয়াহ'লে ট্ৰাইবেলসকলৰ ক্ষতি হ'বই। কিন্তু সেই হ'বই কোৱা সত্ত্বেও অসম চৰকাৰে যে প্ৰতিবেদন দিলে, গতিকে সেই কথাটোতে আমি চিন্তিত। কাৰণ ইতিমধ্যে আমি গম পাইছোঁ যে এইখন বিলৰ জৰিয়তে যে এক্সিষ্টিং ট্ৰাইবেলসকলক যে আমি সেই 50টা ট্ৰাইবেল আছোঁ, আমি সেই ট্ৰাইবেল যদি নিশ্চয় দিয়া হয়, কাৰণ আমাৰ আছে 40 লাখ জনসংখ্যা। এতিয়া যদি ইয়াত জনসংখ্যা যদি আমাৰ ডেৰ কোটি বা 2 কোটি ইয়াত জাপি দিব বিচাৰে, নিশ্চয় আমাৰ ক্ষতি হ'ব। সেইটো হয়তো আমি নিবিচাৰোঁ। গতিকে আমি আশা কৰিছোঁ যে ট্ৰাইবেলসকলৰ কোনো ক্ষতি নোহোৱাকৈ যাতে প্ৰতিবেদন দাখিল কৰে, তাত আমাৰ আপত্তি নাই আহিছোঁ। কিন্তু তাকেই নকৰি অসম চৰকাৰে ইয়াত একপক্ষীয়ভাৱে ইয়াত প্ৰতিবেদন দাখিল কৰিলে, তাৰ কাৰণে আমি গৰিহণা দিছোঁ। তাৰ কাৰণে আমি সেই যে প্ৰতিবেদন লাভ কৰিছোঁ। আৰু যদি অসম চৰকাৰে অনতিপলমে এই প্ৰতিবেদন বাতিল নকৰে, তেনে অনশনত যুগতকৈ জংকীয়া লোন নিশ্চয় আমি বাধ্য হ'ম। তাৰ কাৰণে আমি বহিম, আকৌ আমি অধিক ধৰণে আমি অধ্যয়ন কৰাৰ পিছত আমি হয়তো এইকেইদিনত নিশ্চয় আপোনালোকৰ জৰিয়তে আমি আমাৰ মতখিনি প্ৰকাশ কৰিম।